তোৰ অকাত আছে জানো এই তিজুৰিটো খুলিবলৈ? ইয়াত কোটি টকাৰ খাজানা আছে। মই 3 বছৰ ধৰি অশান্তিত আছোঁ। এইটো কোনেও খুলিব পৰা নাই। আৰু যদি তই এই তিজুৰিটো খুলি দিব পাৰ তেন্তে মই তোক 10 কোটি দিম। চহৰৰ সকলোতকৈ পুৰণা বজাৰৰ মাজভাগতে এটা মহল আছিল, যাক সকলোৱে শৰ্মা ছেটৰ ঘৰ বুলি কৈছিল। বাহিৰৰ পৰা দেখিবলৈ সেই ঘৰটো কোনো সাধাৰণ গুদাম যেন লাগিছিল, কিন্তু ভিতৰত ভৰি ৰখাৰ লগে লগেই বুজিব পৰা যায় যে ইয়াত কিবা বেলেগ আছে। মোটা দেৱাল, গধুৰ দুৱাৰ আৰু তাৰ মাজতে আছে এটা বিশাল তিজুৰি, যাৰ চৰ্চা গোটেই চহৰতেই আছিল। এই তিজুৰিটো কোনো সাধাৰণ তিজুৰি নাছিল। কোৱা হৈছিল যে ইয়াৰ ভিতৰত কোটি টকাৰ খাজানা সোমাই আছে। সোণ, হীৰা, পুৰণা পইচা আৰু নাজানো আৰু কি কি। কিন্তু অসুবিধা কেৱল এটাই আছিল, তিজুৰি খুলিব পৰা যোৱা নাছিল। যোৱা 5 বছৰ ধৰি শৰ্মা ছেটে সকলো ধৰণৰে চেষ্টা কৰি চালে। ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আহিল, লক এক্সপাৰ্টক মতা হ'ল, বিদেশী মেচিন কিনি অনা হ'ল। কিছুমানে কোডটো ভাঙিবলৈ চেষ্টা কৰিলে, কিছুমানে চেঞ্চাৰ লগালে, কিন্তু প্ৰত্যেকবাৰতে ফল একেই আছিল। তিজুৰি এতিয়াও বন্ধ হৈ আছিল। আজি আকৌ সেই একেই দিন আছিল। মহলৰ ডাঙৰ ৰুমটোত ভিৰ জমা হৈ আছিল। বিজনেছ পাৰ্টনাৰ, উকিল, মিডিয়া আৰু কিছুমান বিশেষ আলহী। মাজতে থিয় হৈ আছিল কলা, মোটা আৰু লোহাৰৰ তিজুৰি। তাত পুৰণা কিছুমান নিচানা আঁকা আছিল, যিটো কোনোবাই জানি বুজি ৰহস্যময়ী বনাইছে। শৰ্মা ছেট মানুহজন খেংখেঙীয়া আছিল। বগা কুৰ্তা, মোটা সোণৰ চেইন আৰু চকুত খং। সন্মুখত থিয় হৈ থকা শেষৰজন এক্সপাৰ্টে অৱশেষত হাৰ মানিছিল। "ছৰী ছেঠজী", তেওঁ ক'লে, "এই তিজুৰিটোৰ মেকানিজম বহুত বেলেগ হয়। হয়তো কোনো অৰিজিনেল কথাটো নজনাকৈ এইটো কোনেও খুলিব নোৱাৰিব।" হলটোত কম পৰিমাণে বু বাবা আৰম্ভ হ'বলৈ ধৰিলে। কিছুমানে ক'লে, "ইমান পইচা, কিন্তু তথাপিও তিজুৰি বন্ধ।" কিছুমানে হাঁহিলে, কিছুমানে মূৰটো লৰালে। তেনে সময়তে দুৱাৰত ৰখি থকা এজন ল'ৰা আগুৱাই আহিল। বয়স হয়তো 15 বা 16 বছৰীয়া। দেহত ফটা পুৰণা চাৰ্ট, ধূলিৰে ভৰপূৰ পেণ্ট আৰু ভৰিত ক্ষয় যোৱা চেণ্ডেল। চুলিখিনি আউলি বাউলি, শৰীৰ ক্ষীণ, চকুত আচৰিত ধৰণৰ আকাংক্ষা। সি লাহেকৈ কিন্তু পৰিষ্কাৰ শব্দৰে ক'লে, "ছেঠজী, মই এই তিজুৰিটো খুলিব পাৰিম।" সম্পূৰ্ণ হল এক মুহূৰ্তৰ বাবে শান্ত হৈ পৰিল। তাৰ পাছত হঠাতে সকলোৱে হাঁহি দিলে। কোনোবাই ডাঙৰকৈ ক'লে, "এই ল'ৰাটো কোন হয়?" কোনোবাই ক'লে, "বাহিৰৰ পৰা কোনোবা সৰু ল'ৰা এটা সোমাই আহিছে।" গাৰ্ড আগুৱাই আহিল, কিন্তু শৰ্মা ছেটে হাত উঠাই সিহঁতক ৰখিবলৈ ক'লে। তেওঁ ল'ৰাটোক ওপৰৰ পৰা তললৈ চালে। কাপোৰ, মুখমণ্ডলৰ অৱস্থা। তাৰ পাছত ডাঙৰকৈ হাঁহিলে। "তই?" ছেটজনে ক'লে, "এই তিজুৰিটো ইমান ডাঙৰ ডাঙৰ মানুহে খুলিব নোৱাৰিলে আৰু তই খুলি দিবি?" ল'ৰাটোৱে মূৰ তললৈ কৰা নাছিল। "এটা সুবিধা দিয়ক, যদি খুলিব নোৱাৰোঁ তেন্তে মই নিজেই ইয়াৰ পৰা গুচি যাম।" মানুহবোৰে মজা ল'বলৈ ধৰিলে। কেমেৰা আকৌ উঠালে। নতুন খেল বিচাৰি পালে। শৰ্মা ছেটে ঠাট্টা কৰিলে আৰু ক'লে, "ঠিক আছে, যদি তই এই তিজুৰি খুলিব পাৰ।" তেওঁ জানি বুজি ৰৈ সকলোৰে ফালে চালে। তাৰ পাছত ক'লে, "তেন্তে মই তোক 10 কোটি টকা দিম।" হলত হুলস্থুল হ'বলৈ ধৰিলে। কোনোবাই ক'লে, "ছেঠজী পাগল হ'ল।" কোনোৱে ক'লে, "চাওঁচোন ল'ৰাটোৱে কি কৰিব পাৰে।" ল'ৰাটোৱে কেৱল এটা কথাই ক'লে, "ঠিক আছে।" সেই সময়তে কোনো চিঞৰ বাখৰ নকৰাকৈ ল'ৰাটো তিজুৰিৰ ফালে আগুৱাই গ'ল। আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব লগা আছিল এই খেল, যিটো কেৱল ল'ৰাটোৰেই নহয়, ভাগ্যৰো আছিল। ল'ৰাটো তিজুৰিৰ সন্মুখলৈ আহি থিয় হৈ গ'ল। ইমান ডাঙৰ, গধুৰ আৰু ঠাণ্ডা তিজুৰি সি কেতিয়াও ইমান ওচৰৰ পৰা দেখা পোৱা নাছিল। কিন্তু তাৰ মুখত নে কোনো ভয় আছিল, নে সি ভয় খাইছিল। কেৱল এটা গভীৰ উশাহ আৰু সান্তনা। ভিৰৰ মাজৰ পৰা কোনোবাই ক'লে যে, "আৰে, ইটো তলাটো চুবও নাজানে।" কোনোৱে হাঁহি মাৰি ক'লে, "হয়তো ছেঠজীয়ে আজি দান কৰাৰ মুডত আছে।" শৰ্মা ছেটে হাত সাৱটি থিয় হৈ আছিল। তেওঁৰ মুখত আধা হাঁহি আৰু আধা চিন্তা আছিল। তেওঁৰ কাৰণে এই সকলোবোৰ এক মনোৰঞ্জন আছিল। তেওঁ বিশ্বাস কৰিছিল যে এই ল'ৰাটো অলপ সময়ৰ পাছত ভাগৰি আঁতৰি যাব। কিন্তু ল'ৰাটোৱে কাৰো কথা নুশুনিলে। সি প্ৰথমে তিজুৰিটো ভালকৈ চালে। বহুত ভালদৰে, যেন সেইটো লোহাৰৰ বাকচ নহয়, যেন কোনো পুৰণা কাহিনী পঢ়ি আছে। তাৰ আঙুলি তিজুৰি লকাৰটোত লাহে লাহে ঘূৰাবলৈ ধৰিলে। কোনো সময়ত ওপৰত থকা নিচানাৰ ফালে, কোনো সময়ত কিনাৰৰ ফালে, কোনো সময়ত তলৰ কোণৰ ফালে।
এজন বয়স্ক ব্যক্তিয়ে ওচৰতে থিয় হৈ থকা এজন মানুহক সুধিলে, দেখিছানে, ই এনেই হাতখন ঘূৰাই থকা নাইনে, কিবা বিচাৰি আছে? ল'ৰাটোৱে কাণেৰে তিজুৰিটোক চুই লাহেকৈ থাপৰ মাৰিলে। তাৰ পাছত ইটো ফালৰ পৰা ঠক ঠক, ভিতৰৰ ফালৰ পৰা শব্দটো বেলেগ যেন লাগিছিল। সি চকু বন্ধ কৰিলে। মানুহবোৰে ভাবিলে এতিয়া কিবা নাটক আৰম্ভ হ'ব, কোনো যাদু, কোনো মন্ত্ৰ, কিন্তু একো নহ'ল। সি কেৱল থিয় হৈ থাকিল শান্তিৰে, যেন সি কোনো নক্সাৰ কথা ভাবি আছিল। আচলতে তাৰ নাম নীৰজ আছিল। নীৰজ ওচৰৰে জুপুৰিত বাস কৰিছিল। তাৰ দেউতাকে লোহাটিঙৰ বেপাৰী আছিল। ভঙা তলা, মামৰ লগা বাকচ, পুৰণা চন্দুক, এয়াই নীৰজৰ দুনিয়া আছিল। সৰুৰে পৰা সি দেউতাকৰ লগত ভঙা লোহাটিং বিচাৰি ফুৰিছিল। কেতিয়াবা এনেকুৱা তলাবোৰো দেখাত বেকাৰ যেন লাগে, কিন্তু নীৰজে ঘণ্টা ঘণ্টা বহি খুলি পেলাইছিল। সি মেচিনৰ বিষয়ে জনা নাছিল, সি কিতাপৰ ভাষা বুজি পোৱা নাছিল, কিন্তু সি বিচাৰিব জানিছিল ধাতুৰ শব্দ, সেই বস্তুবোৰৰ পাৰ্থক্য, খালী ঠাইৰ আন্দাজ। নীৰজ তিজুৰিৰ সোঁফালে থকা এটা সৰু নিচানাৰ ওপৰত আঙুলি থলে। তাত কোনো বটন নাছিল, কেৱল অলপ পাৰ্থক্য। সি তাত লাহেকৈ টিপি দিলে, তাৰ পাছত এৰি দিলে। একো নহ'ল। সি আকৌ চেষ্টা কৰিলে। এইবাৰ হেঁচাটো অলপ সলনি কৰি তাৰ পাছত তলৰ ফালে কোণাটো এনেকুৱাই কৰিলে। মানুহবোৰ বৰ হ'বলৈ ধৰিলে। এজন ৰিপৰ্টাৰে ক'লে, এনেকুৱা লাগিছে যে শ্ব' শেষ হৈ গ'ল। কিন্তু তেতিয়া নীৰজ ৰৈ গ'ল। সি মূৰটো অলপ বেঁকা কৰিলে, যেন কোনো সৰু শব্দ এটাহে শুনিছে। তাৰ পাছত সি দুয়োখন হাত তিজুৰিটোত থলে, এখন হাত ওপৰত, এখন হাত তলত। লাহে লাহে জোৰ লগালে। ক্লিক, বহুত সৰু শব্দ, ইমান সৰু যে আধা মানুহে শুনিবলৈকে পোৱা নাছিল। নীৰজৰ মুখত অলপ হাঁহি ফুটি উঠিল। শৰ্মা শেঠ চিধা হৈ পৰিল। এই শব্দ, তেওঁ নিজকে ক'লে। নীৰজে চকু খুলিলে। এতিয়াও তিজুৰি খোলা নাছিল, কিন্তু কিবা জাগি উঠিছিল, আৰু এইটো কেৱল আৰম্ভণি আছিল। ক্লিকৰ এই শব্দটো সৰু আছিল, কিন্তু প্ৰভাৱ ডাঙৰ। শৰ্মা শেঠৰ চকু এতিয়া তিজুৰিৰ পৰা আঁতৰি যোৱা নাছিল। যিসকল লোকে এতিয়ালৈকে হাঁহি আছিল, তেওঁলোকো মনে মনে আছে। হলত আচৰিত ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল, যেন কোনোবাই বতাহক ৰখাই দিলে। নীৰজে হাতখন পিছুৱাই নিয়া নাছিল। সি জানিছিল যে এই তলাটো এটা ঝাটকাত খুলিব পৰা নাযাব। এইটো সেই তলাটোৰ ভিতৰত আছিল, যিটো শক্তিৰে নহয়, ধৈৰ্য্যৰে খুলিব লাগিব। সি আকৌ তিজুৰিটো থপৰিয়ালে, এইবাৰ অন্য ঠাইত। ধক ধক, এফালে শব্দ গধুৰ আছিল আৰু দ্বিতীয় ফালে ফোঁপোলা। তাৰ মূৰটো অলপ অলপ ঘামিবলৈ ধৰিছিল। কাপোৰ পুৰণা আছিল, কিন্তু তাৰ প্ৰতিটো কৰ্ম বহুত আচৰিত আছিল। যেন সি কোনো আন্দাজ লগোৱা নাছিল, কিন্তু কিবা ফ'ল' কৰি আছে। ভিৰৰ মাজৰ পৰা এজন ইঞ্জিনিয়াৰে ভুৰ ভুৰালে, এই ল'ৰাটোৱে প্ৰেছাৰ পইণ্ট বিচাৰি আছে। নীৰজে তিজুৰিৰ তলৰ ফালে জুমি চালে। তাত কোনো তলা নাছিল, কোনো লিভাৰ নাছিল, কিন্তু ধাতুৰে বনোৱা অলপ বেলেগ আছিল। সি আঙুলিৰে লাহেকৈ ঘূৰাই জোৰ লগালে। একো নহ'ল। সি উশাহ এৰিলে। তাৰ পাছত সি আকৌ চেষ্টা কৰিলে, এইবাৰ প্ৰথমবাৰতকৈ অলপ ধীৰ গতিৰে। ভিৰৰ পৰা সেই একেই শব্দ আহিল। গুড, আকৌ সেই আৱাজ। শব্দ পৰিষ্কাৰ আছিল। শৰ্মা শেঠে অজানিতে আগবাঢ়ি গ'ল। ৰখা, তেওঁ ক'লে, কিবা মেচিন লাগিব নেকি কোৱা? নীৰজে একে উশাহতে ক'লে, নালাগে শেঠজী, মেচিনে খেলিমেলি লগায়। এই তিজুৰিটোৱে চিধা হাতেৰে কথা কয়। বহু লোক চক খাই উঠিল। চিধা হাতেৰে কথা কয়? নীৰজ তিজুৰিৰ সন্মুখত থিয় হৈ চকু বন্ধ কৰিলে। সি দুয়োখন হাত তিজুৰিত ৰাখিলে, যেন কোনো ডাক্তৰে বেমাৰী বুকুৰ শব্দ শুনে। কেইছেকেণ্ডমান সি একেবাৰে স্থিৰ হৈ থাকিল। তাৰ পাছত সি বাওঁ হাতেৰে ওপৰৰ ফালে জোৰ লগালে আৰু সোঁ হাতেৰে তলৰ ফালে লাহেকৈ ঘূৰাই দিলে। ক্লিক, আকৌ এবাৰ। ক্লিক, এইবাৰ শব্দ পৰিষ্কাৰ আছিল। হলত থকা কেমেৰা আকৌ চলিবলৈ ধৰিলে। ৰিপৰ্টাৰে ফুচফুচাবলৈ ধৰিলে, কিবা হৈ আছে, এই ল'ৰাটোৱে সঁচাকৈ কিবা কৰি আছে। নীৰজৰ মূৰত তাৰ পিতাকৰ আৱাজ ঘূৰি আছিল। সকলো তলা সোনকালে নুখুলে বাবা, প্ৰথমে তাক বুজিব লাগে। সি তিজুৰিৰ কিনাৰত ওলাই থকা এটা সৰু নিচানাৰ ওপৰত আঙুলি ৰাখিলে। সেই নিচানাটো মামৰৰ দৰে আছিল, কিন্তু আচলতে সেইটো জানি বুজি বনোৱা হৈছিল। সি তাত হেঁচা দিলে, লাহে লাহে, কিন্তু একেৰাহে। হঠাতে তিজুৰিৰ ভিতৰৰ পৰা গধুৰ বস্তু খুলি যোৱাৰ শব্দ আহিল। গুড, ধৰ। ভিৰৰ মাজত কোনোবাই উশাহ ল'লে। আৰে, নীৰজে হাত আঁতৰাই দিলে।
সি জানিছিল এতিয়া নহয়, যদি সি উৎপাত কৰে তেন্তে আকৌ গোটেইবোৰ লগ হৈ যাব। সি এখোজ পিছুৱাই গ'ল, গভীৰ উশাহ ল'লে, আকৌ আগুৱাই গ'ল। এতিয়া তিজুৰি কেৱল এডাল লোহাৰে টেমা নাছিল। সি জাগি উঠিছিল আৰু প্ৰথমবাৰ খুলিবলৈ তৈয়াৰ হৈ পৰিছিল। নীৰজে এক কদম পিছলৈ গ'ল। তেতিয়া বহু লোকে ভাবিছিল যে সি হাৰি গ'ল। ভিৰত আকৌ হুলস্থুল লাগিল। বাছ ইমানেই, এতিয়া হয়তো ভাগৰি পৰিল। চোৱা, কৈছিলো নহয়। কিন্তু শৰ্মা শেঠে এইবাৰ কাকো একো ক'বলৈ নিদিলে। তেওঁৰ নজৰ তিজুৰিৰ ওপৰত আছিল। তেওঁ পৰিষ্কাৰকৈ দেখিছিল তিজুৰিৰ ভিতৰত কিবা লৰি আছিল। সেয়া কোনো ভ্ৰম নাছিল। নীৰজে তাৰ হাত দুখন মোহাৰিবলৈ ধৰিলে। ঘাম লাগি আছিল, কিন্তু হাত কঁপি থকা নাছিল। সি মূৰটো ওপৰলৈ কৰি তিজুৰিটো চালে। এইবাৰ সি এইটো বাহিৰৰ পৰা চোৱা নাছিল। সি তাৰ ভিতৰৰ ছবি মূৰত বনাই লৈছিল। সি লাহেকৈ ক'লে, শেঠজী, যদি কিবা ভুল হয় তেন্তে এই তিজুৰি আকৌ আগৰ দৰে বন্ধ হৈ পৰিব। তাৰ পিছত কোনেও এইটো খুলিব নোৱাৰিব। হলত থিয় হৈ থকা কিছুমান মানুহ চক খাই উঠিল। এয়া কি কৈছা? এইটো ৰিস্ক হয়। শৰ্মা শেঠে দাঁত কামুৰিলে। 3 বছৰৰ নাকামি, কোটি টকাৰ সম্পত্তি আছে আৰু এতিয়া এই সৰু ল'ৰাটোৰ। অলপ সময় তেওঁ মনে মনে থাকিল। তাৰ পাছত ক'লে, যি কৰিব লগা আছে কৰ, এতিয়া পিছুৱাই যোৱাৰ কথা নাভাবিবি। নীৰজে মূৰটো লৰালে। সি তিজুৰিৰ বাওঁফালে কাণখন লগালে। এইবাৰ সি থাপ্পৰ নামাৰিলে, কেৱল শুনিলে। সম্পূৰ্ণ হল নিস্তব্ধ হৈ পৰিল। এনেকুৱা কি, এয়া কি যে? কাৰোবাৰ ডিঙিৰে পানী গিলি দিয়াৰ দৰে শব্দ ওলাবলৈ ধৰিলে। নীৰজে ভিতৰৰ পৰা অলপ অলপ ধাতুৰ কম্পনৰ শব্দ শুনিবলৈ পালে। এয়া সেই কম্পন আছিল যিটো সি ভঙা লোহা টিঙৰ পৰা ওলোৱা পুৰণা চন্দুকৰ পৰা অনুভৱ কৰিছিল। পাৰ্থক্য কেৱল এইটোৱে আছিল যে এই তিজুৰিটো তাতকৈ বহুগুণ জটিল আছিল। সি সোঁহাতৰ দুটা আঙুলি একেলগে ওপৰৰ কোণত ৰাখিলে। বাওঁ হাতৰ তলুৱা তলৰ অংশত লাহে লাহে জোৰ লগালে। তাৰ পাছত হঠাতে দুয়োখন হাত একেলগে এৰি দিলে। ক্লেক! এইবাৰ শব্দ ডাঙৰ আৰু পৰিষ্কাৰ আছিল। ভিৰৰ মাজৰ পৰা কোনোবাই ডাঙৰকৈ ক'লে, আৰে, এইটো সঁচাকৈয়ে খুলিছে। নীৰজে সময় বৰবাদ নকৰিলে। সি লগে লগে তিজুৰিৰ মাজভাগৰ অংশত হাত থলে আৰু লাহেকৈ ঘূৰালে। এই চকৰিটো ইমানেই সৰু আছিল যে কেমেৰাও ভালদৰে উঠাব পৰা নাছিল, কিন্তু প্ৰভাৱ ডাঙৰ আছিল। তিজুৰিৰ ভিতৰত যেন কিবা ছেট হৈ গৈছিল। এইবাৰ শব্দ ইফালে সিফালে ঘূৰা নাছিল, বিক্ৰমত আছিল। গুট, ক্লিক, ঢাক। শৰ্মা শেঠৰ চেহেৰা ৰঙা পৰিবলৈ ধৰিলে। তেওঁ জীৱনত বহু কিবা কিবি দেখিছিল, কিন্তু এইবাৰ প্ৰথম আছিল যিটো সন্দেহ তেওঁৰ ভয়লৈ সলনি হৈছিল। নীৰজৰ মূৰত এটা কথাই চলি আছিল, সোনকালে নহয়, যদি সোনকালে কৰা হয় তেন্তে সকলো শেষ। সি শেষৰ বাৰৰ বাবে তিজুৰিৰ সন্মুখত থিয় হৈ দুয়োখন হাত ৰখালে, চকু বন্ধ কৰিলে, উশাহ ৰখালে আৰু বহুত লাহেকৈ, যেন কোনো শুই থকা কেঁচুৱাকহে জগাইছে, সি জোৰ লগালে। ওপৰৰ অংশ বাহিৰৰ ফালে ওলাই আহিল। সম্পূৰ্ণ হল স্থিৰ হৈ পৰিছিল। এইটো এতিয়াও সম্পূৰ্ণকৈ খোলা নাছিল, কিন্তু এতিয়া কোনেও হহা নাছিল। এতিয়া কোনেও সন্দেহ কৰা নাছিল। এতিয়া সকলোৱে জানিছিল এই ল'ৰাটো খালী হাতেৰে অহা নাই। তিজুৰিৰ ওপৰৰ অংশ 1 ইঞ্চি বাহিৰলৈ অহাৰ লগে লগে যেন সময় ৰৈ গৈছিল। কোনেও চিঞৰা নাছিল, কোনেও চাপৰি বজোৱা নাছিল। সকলোৱে কেৱল চাই আছিল। নীৰজে হাত কেৱল তাতেই থলে। সি ধাক্কা নিদিলে। সি জানিছিল এয়া সেই সময় হয় য'ত বেছিভাগ মানুহে ভুল কৰি পেলায়। অধৈৰ্য, বেছি জোৰ আৰু তলাই নিজকে বন্ধ কৰি পেলায়। সি বহুত সৰু স্বৰেৰে নিজকে ক'লে, এইবাৰ উচিত ক্ৰম। তাৰ চকুৰে তিজুৰিৰ ভিতৰৰ ফালে চাবলৈ চেষ্টা কৰা নাছিল। সি বাহিৰৰ সংকেত পঢ়ি আছিল। পাতল জোৰ লগালে। দৰজাৰ ওজন, ধাতুৰ উশাহ। সি বাওঁ হাতেৰে ওপৰৰ অংশ স্থিৰ কৰি ৰাখিলে আৰু সোঁ হাতেৰে তলৰ ফালে বহুত লাহেকৈ জোৰ দিলে। গুৰ! এইবাৰ শব্দ বহুত গধুৰ আছিল। এনেকুৱা শব্দ তেতিয়াই আহে যেতিয়া ভিতৰত কিবা ডাঙৰ বস্তুৱে নিজৰ ঠাই এৰি দিয়ে। শৰ্মা শেঠে নজনাকৈয়ে দুখোজ আগুৱাই আহিলে। তেওঁৰ ডিঙি শুকাই গৈছিল। খুলি আছে। তেওঁৰ মুখেৰে নিজে নিজেই ওলাই গ'ল। নীৰজে শেষৰ বাৰৰ বাবে তলৰ ফালে আঙুলি ঘূৰালে। কেৱল আধা ৰাউণ্ড, বেছি নহয়। ক্লেক! এইবাৰ শব্দই কোনো সন্দেহ নেৰিলে। তিজুৰিৰ দুৱাৰ নিজে নিজেই নিজৰ ফালে এৰি দিলে। 1 ছেকেণ্ড, 2 ছেকেণ্ড, তাৰ পিছত গধুৰ লোহাৰৰ দুৱাৰ সম্পূৰ্ণৰূপে খোল খাই গ'ল। সম্পূৰ্ণ হল যেন আচৰিত হৈ পৰিল। খুলি গ'ল। আৰে, এইটো খুলি গ'ল। এই সৰু ল'ৰাটোৱে কৰি দেখুৱালে। কেমেৰা চমকি উঠিল। সকলোৱে আগুৱাই আহিল, কিন্তু গাৰ্ডে সকলোকে ৰখাই দিলে। শৰ্মা শেঠে নিজেই তিজুৰিৰ ওচৰলৈ গ'ল। তেওঁৰ হাত কঁপি আছিল।
তিজুৰীৰ ভিতৰৰ পৰিস্থিতি কোনেও ভাবিব পৰা নাছিল। ভিতৰত সোণৰ ইটা আছিল, হীৰাৰে ভৰপূৰ কাঠৰ বাকচ, পুৰণি সময়ৰ পইচাৰ বাকচ আৰু তলত কোমল কাপোৰেৰে মেৰিয়াই থোৱা গহনা। কোটি নহয়, ডৰ্জন কোটি। হলত কাৰোৰে মুখৰ শব্দ ওলোৱা নাছিল। কিছু লোকে অবিশ্বাসত মূৰটো লৰাই আছিল, কাৰোবাৰ চকু উজলি আছিল। শৰ্মা শেঠে লাহেকৈ এটা ইটা উঠালে। ওজন আছিল, উজ্জ্বল আচলি আছিল। তেওঁ নীৰজৰ ফালে চালে, সেই ফটা কাপোৰ, সেই একেই শান্ত চকু। তই? তেওঁৰ কণ্ঠ গধুৰ হৈ পৰিছিল। তই কোন হয় বাবা? নীৰজে মূৰ তললৈ কৰিলে। নীৰজ, ভঙা লোহাটিং বেপাৰীৰ পুতেক। শেঠ অলপ সময় মনে মনে থাকিল। তাৰ পাছত তেওঁ পকেটৰ পৰা ৰুমাল উলিয়ালে, মূৰটো মুচিলে আৰু গভীৰ উশাহ ল'লে। মই কৈছিলোঁ, তেওঁ সকলোৰে সন্মুখত ক'লে, যদি তই তিজুৰী খুলিব পাৰ তেন্তে মই তোক 10 কোটি দিম। হলত আকৌ হুলস্থুল লাগিল। কি, সঁচাকৈ দিব? এতিয়া চাওক কি হয়। শৰ্মা শেঠে হাত উঠাই সকলোকে চুপ কৰালে। তেওঁ তেওঁৰ মেনেজাৰৰ ফালে চালে। এতিয়া ইয়াতেই সকলোৰে সন্মুখত নীৰজৰ পিতাক, যিয়ে এতিয়াও ভিৰৰ পিছৰ ফালেই থিয় হৈ আছিল, এতিয়ালৈকে একো বুজি পোৱা নাছিল। তেওঁ ভৰিৰ তলৰ মাটি যেন পিছলি গৈছিল। কিন্তু নীৰজৰ নজৰ তিজুৰীৰ ওপৰত নাছিল। তাৰ নজৰ সেই দুৱাৰখনৰ ওপৰত আছিল, যিটো আজি কেৱল লোহাৰৰ নহয়, তাৰ ভাগ্যৰ তলা খোল খাবলৈ গৈ আছিল। আৰু এই কাহিনী এতিয়াও শেষ হোৱা নাছিল। হলত হুলস্থুল এতিয়া সীমা চেৰাই গৈছিল। কোনোৱে ফোনত কথা পাতি আছিল, কোনোৱে ভিডিঅ' লাইভ কৰি আছিল। খাজানা পোৱাৰ খবৰটো জুইৰ দৰে বিয়পিবলৈ ধৰিলে। শৰ্মা শেঠে তেওঁৰ পাৰ্চনেল মেনেজাৰক ইচাৰা কৰিলে, লিগেল টিমক মাতা আৰু একাউণ্ট তৈয়াৰ ৰাখা। মেনেজাৰে তাড়াতাড়ি ফোন লগাবলৈ ধৰিলে। নীৰজ এতিয়াও তাতেই থিয় হৈ আছিল। নে তাৰ চেহেৰাত লালচ আছিল, নে জিকাৰ সুখ? যেন কোনো চুক্তি নাছিল, কেৱল তাৰ কাম পূৰা কৰিলে। শৰ্মা শেঠে তাৰ ওচৰলৈ আহিল। প্ৰথমবাৰ তেওঁৰ কথাত কঠোৰতা নাছিল। তই জানো 10 কোটি কি হয়? নীৰজে মূৰটো লৰালে। সি ক'লে, মোৰ দেউতাই ভঙা লোহাটিং বিচাৰি জীৱনতো ইনকাম কৰিব নোৱাৰিব। ভিৰত থিয় হৈ থকা বহু লোক থৰ লাগি গ'ল। এই ল'ৰাটোৱে চিধাকৈ কৈছিল। শেঠে অলপ সময় তাক চাই থাকিল, আকৌ ক'লে, তেন্তে তই এতিয়াও ভয় কৰা নাই? নীৰজে উত্তৰ দিলে, ভয় তেতিয়া লাগে যেতিয়া তলাৰ বিষয়ে বুজি পোৱা নাযায়। শেঠে লাহেকৈ হাঁহিলে। হয়তো প্ৰথমবাৰ কোনোবাই তেওঁক এনেকৈ উত্তৰ দিছিল। তেনেতে নীৰজৰ দেউতাক আগুৱাই আহিল। তেওঁৰ নাম আছিল ৰামদিন। কাপোৰ আৰু বেছি পুৰণা, চকুত ভয়। শেঠজী, তেওঁৰ কণ্ঠ কঁপিছিল। ল'ৰাটো সৰু হয়, যদি কিবা ভুল হৈছে তেন্তে? শেঠজীয়ে তেওঁক ৰখালে। ভুল? ই মোৰ 3 বছৰৰ মুৰব্বীক নাইকিয়া কৰিছে। সেই সময়তে লিগেল টিম আহি পালে, কাগজ খুলিলে। কেমেৰাৰ সন্মুখতে সকলোবোৰ পৰিষ্কাৰকৈ হৈছিল। শেঠে উচ্চ স্বৰেৰে ক'লে, সকলোৱে শুনা, মই কথা দিছিলোঁ আৰু শেঠ নিজৰ কথাৰ পৰা পিছুৱাই নাযায়। এখন কাগজ আগুৱাই দিয়া হ'ল। নীৰজৰ নাম সোধা গ'ল, বয়স লিখা হ'ল, গাৰ্জেনৰ ফালৰ পৰা পিতাকৰ নাম। নীৰজৰ হাতত কলম দিয়া হ'ল। সি কেতিয়াও ইমান কাগজ একেলগে দেখা নাছিল, কিন্তু সি একো নভবাকৈ চহী মাৰি দিলে। ভিৰৰ মাজৰ পৰা কোনোবাই ক'লে, এতিয়া এই ল'ৰাটোৰ জীৱন সলনি হৈ পৰিব। নীৰজে সেই কথাটো শুনিলে। সি মূৰটো ওপৰলৈ কৰি ক'লে, মই সলনি নহওঁ, পৰিস্থিতিহে সলনি হ'ব। শৰ্মা শেঠে চেক আগুৱাই দিলে, 10 কোটি। ৰামদিনৰ হাত কঁপিবলৈ ধৰিলে। তেওঁ বহিবলৈ ধৰিছিল, কিন্তু নীৰজে তেওঁক ধৰি ল'লে। শেঠে চেক নীৰজক নহয়, তাৰ দেউতাকক দিলে। এইখন ভালদৰে চম্ভালি ৰাখিবা, ল'ৰাটো ভাল হয়, কিন্তু দুনিয়াই নাজানে। সেই সময়তে নীৰজে তিজুৰীৰ পৰা নজৰ অঁতৰাই সকলোলৈ চালে। সেই সকল লোকক যিসকলে অলপ সময়ৰ আগতে হাঁহি আছিল, এতিয়া কোনেও হহা নাছিল। কিন্তু কাহিনী ইয়াতেই শেষ হোৱা নাছিল, কিয়নো যিটো তলাই 10 কোটি দিয়াইছিল তাৰ পিছৰ কাহিনী এতিয়া বাহিৰলৈ আহিব লগা আছিল, আৰু বহু লোকে সেই কথাটো পচন্দ কৰা নাছিল। চেক হাতলৈ অহাৰ লগে লগেই মামলা শেষ হোৱা নাছিল। আচলতে তাৰ পৰাই আচলি খেলিমেলি আৰম্ভ হ'ল। শৰ্মা শেঠৰ লিগেল টিমে কাগজবোৰ চাই আছিল। তেনেতে হলৰ এটা কোণৰ পৰা এটা কঠিন শব্দ আহিল, 1 মিনিট, এয়া ইমান সহজ নহয়। সকলোৰে নজৰ ঘূৰি গ'ল। সেই ব্যক্তিজনে গ্ৰে চুটত আছিল, চেহেৰাত চৰকাৰী মোহৰ। তেওঁৰ লগত আৰু 2জন লোক আছিল, যাৰ ডিঙিত প্ৰমাণপত্ৰ ওলমি আছিল। মই ইনকম টেক্স ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ, তেওঁ ক'লে, আৰু এই খাজানা নিজা নহয়, জাজৰ বিষয় হয়। হলৰ পৰিৱেশ আকৌ সলনি হৈ পৰিল। শৰ্মা শেঠৰ চেহেৰা ৰঙা হৈ পৰিল। এই তিজুৰী মোৰ হয়, মোৰ গুদামৰ পৰা ওলাইছে। অধিকাৰীয়ে ফাইল খুলিলে। তিজুৰী আপোনাৰ হ'ব পাৰে, কিন্তু ইয়াৰ ভিতৰত থকা খাজানা,
এইটো তৈয়াৰ হ'বলৈ বাকী আছে যে এয়া ক'ৰ পৰা আহিছে। নীৰজে এইবোৰ মনে মনে শুনি আছিল। সি আইনৰ ভাষা বুজি পোৱা নাছিল, কিন্তু এইটো বুজি পাইছিল যে মামলা সলনি হ'বলৈ গৈ আছে। এজন অধিকাৰীৰ নজৰ নীৰজৰ ওপৰত পৰিল আৰু এই ল'ৰাটো তিজুৰীটো খুলিবলৈ ক'ৰ পৰা শিকিলে। প্ৰশ্ন চিধা আছিল আৰু ভয়ংকৰো। ভিৰত ফুচফুচনি আৰম্ভ হৈ গ'ল। কিবা কোনো চোৰ নহয়তো, ইমান সৰু আৰু ইমান জনা বুজা। ৰামদিনে ভয় খালে। চাহাব, মোৰ ল'ৰাটো চিধা হয়, কিবা ভুল কৰিলে নেকি? নীৰজে আগুৱাই গ'ল। মই তিজুৰী চুৰ কৰা নাই, মই কেৱল তলাটো খুলিছোঁ। কেনেকৈ? অধিকাৰীজনে সুধিলে। নীৰজে এক মুহূৰ্ত ভাবিলে, তাৰ পাছত ক'লে, মোৰ দেউতাই ভঙা লোহাটিং বিচাৰি আনে, পুৰণা তলা, চন্দুক, বাকচ। মই সেইবোৰ খুলিছিলোঁ। কিছুমান তলা বলেৰে নহয়, উচিত ঠাইত চুই দিলেই খোলা যায়। এইটো এনেকুৱাই আছিল। এজন ছিনিয়ৰ অফিচাৰ, যিয়ে এতিয়ালৈকে মনে মনে আছিল। তেওঁ তিজুৰীটো ভালদৰে চালে। এই লক ছিষ্টেম, এইটো ইণ্ডাষ্ট্ৰিয়েল নহয়, এইটো হাতেৰে বনোৱা হৈছে, পুৰণা হয়। তেওঁ নীৰজৰ ফালে চালে। তুমি মেচিন ব্যৱহাৰ কৰা নাই? এই কথাটো আমাৰ কাৰণে সাধাৰণ হয়। শৰ্মা শেঠে তৎক্ষণাৎ ক'লে, যি জাজ কৰিব বিচাৰা কৰা, কিন্তু মোৰ কথা। অধিকাৰীয়ে হাত ওপৰলৈ উঠালে। কথা ৰ'ব, কিন্তু এই ল'ৰাটোক নজৰ আন্দাজ কৰিলে নহ'ব। নীৰজৰ প্ৰথমবাৰ অলপ অলপ ভয় লাগিছিল। তলা খোলাটো সহজ আছিল, ছিষ্টেম বুজাটোৱেই নহয়। কিন্তু তেনে সময়তে ছিনিয়ৰ অফিচাৰ আগুৱাই আহিল আৰু ক'লে, ভয় নকৰিবি, তোৰ ওপৰত কোনো দুখ জপা নাই, কিন্তু আমাক তোৰ প্ৰয়োজন হ'ব পাৰে। কিয়? নীৰজে সুধিলে। অফিচাৰে তিজুৰীৰ ভিতৰত থকা এটা কাঠৰ বাকচৰ ফালে ইচাৰা কৰিলে। দেশত এনেকুৱা বহুত তিজুৰী আছে, বন্ধ, খেলিমেলি আৰু হয়তো ভয়ংকৰো। নীৰজে বুজি পালে, এইটো কেৱল পইচাৰ কাহিনী নাছিল, এয়া সততাৰ কাহিনী আছিল। আৰু এতিয়া তাৰ সততা সকলোৰে সন্মুখলৈ আহিছিল। কেইসপ্তাহমানৰ পাছত নীৰজে এতিয়া জুপুৰিত থকা নাছিল, কিন্তু সি কোনো বিলাসী ঘৰতো যোৱা নাছিল। চৰকাৰে তেওঁৰ দেউতাকক সন্মানেৰে এটা ঘৰ দিলে। নীৰজে এটা টেকনিকেল ইনষ্টিটিউটত স্থান পালে। তাত কিতাপ আছিল, মেচিন আছিল, কিন্তু সকলোতকৈ জৰুৰী বস্তুটো আছিল সন্মান। শৰ্মা শেঠে 10 কোটিৰ কথাষাৰ পূৰণ কৰিলে, সম্পূৰ্ণ আইনী আৰু সকলোৰে সন্মুখত। নীৰজে তাৰ পৰা আধা পইচা দেউতাকক দিলে। আপুনি মোক আপোনাৰ কামত সহযোগ কৰিবলৈ দিছিলে, সি ক'লে। এতিয়া আপোনাৰ সময় হ'ল আৰাম কৰাৰ। বাকী পইচাৰে সি এটা সৰুকৈ ৱৰ্কশ্বপ বনালে। নাম ৰাখিলে নীৰজ লক লেব। সি তাত ল'ৰা ছোৱালীবোৰক শিকাইছিল, তলা খুলিব নালাগে, ভাবিব লাগে। এটা ইণ্টাৰভিউত তাক কোনোবাই সুধিলে, ইমান কম বয়সতে কোটিপতি বনি গ'লা, কেনেকুৱা লাগিছে? নীৰজে সাধাৰণভাৱে উত্তৰ দিলে, মই কোটিপতি হোৱা নাই, মই কেৱল চাই আছিলোঁ। সেই দিনৰ পিছত যেতিয়া কোনোবাই বন্ধ তিজুৰীৰ সন্মুখত থিয় হয়, তেতিয়া মেচিনৰ কথা নাভাবে। তেওঁলোকে মনত পেলায় সেই ফটা কাপোৰ পিন্ধা ল'ৰাটোলৈ, যিয়ে নিশ্চিত কৰিছিল যে সকলো তলা চাবিৰে নহয় আৰু সকলো ভাগ্যৰ দ্বাৰাও নুখুলে। কিছুমান তলাই সততা বিচাৰে আৰু কোনোটোৱে দুনিয়াৰ কেৱল এটা সুবিধা। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।